वेलकाम बैक टू माय उड्डी ब्लग्स माने আজি আমি মন্দিৰত যাই আছো ভোগেশ্বৰী আমি ইয়াত 6 জন আহিছো আহক আমাৰ লগত চাই থাকক ভিডিওটো হেকলৈকে আৰু মই বাকি কেইটা পিছত আছে এয়া চাওক আমি বৰ্তমান যাই আছো দূৰ আছে গাইছ আমাৰ পৰা 8 কিলোমিটাৰ মান হয় আজি বৰ্তমান মাঘৰ 1 তাৰিখ ভোগালী বিহু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো এয়া কৌশিক আছে কৌশিকো ক'ব কিবা অলপ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল তো মোৰ চেনেলটো চাব গাইছ নতুন ভিডিও দি আছো হাই গাইছ মিল্টনে কিবা অলপ কৈছি আমি আককলি লাগ পাইছো গাইছ দেউতো সকলোৱে চাই ৰাখিব যি দেখাব ই কি চাই ৰাখিব আপোনালোকে এতিয়া আমি বুলি যাইছো মানে ভাই আমাৰ বাইক চাইক নাই না চাইকেলহে লৈ চাওক আমি বৰ্তমান ভোগেশ্বৰ মন্দিৰৰ গেট আহি পালো গৈ আছো কেইটা আহক গাইছ আমাৰ লগত চাই থাকক শেষলৈকে ভিডিওটো বৰ্তমান ৰাস্তা দি যাই থকা নাই পাথৰৰ মাজেদি যোৱাইছে গাইছ শৰ্টকাট পাথৰ দি আৰু ৰাস্তাত ধূলা খাব নোৱাৰে না গাইছ সেইকাৰণে এই দিয়ে পাথৰ দি গ'লো আৰু আহি থাকক গাইছ আমাৰ লগত এতিয়া আছে আমার বেটারি এটা বেলেগ গাড়ি নাই অনলি বেটারি এই গাইছ আমি গেটৰ সন্মুখ পালো এয়া চাওক মানুহ গাইছ কি কম আৰু ইমান মানুহ মাজত কিনকে যামে মই এৰে আগৰ বাৰ আহিছিলোঁ যাৰ আহিছোঁ ছাতি ঢুক পোৱা যায় গাইছ চাওক দুইটা ৰুমাল বৰ্তমান যাই আছোঁ মেইন মন্দিৰটো মানুহ ধৰি সোমাই নৰে মানুহ মাজে মাজে যাই আছোঁ গাইছ মানুহ ধৰি ক'ত কিলো ভাবিবা নাই দোকানতো মানুহ গাইছ ইমান ল'বাও জেগা নাই গাইছ ইয়াত এখন লটাৰী খেলো পতা হৈছে এয়া চাওক গোটেইকেইখন বাইকে আছে উপহাৰ কুপনৰ গাইছ অলপ মানুহ কমত দেখি আছোঁ এতিয়া অলপ মানুহ কম আছে নহ'লে গাইছ থাকবা নৰাখন লাগছি ইয়াতে যি মানুহ হেঁচা ঠেলা ইয়াত নাম প্ৰসংগ চলি আছে এখন মন্দিৰৰ মেইন এই দলংখনৰ সিপাৰে এটা শিৱ মন্দিৰ আছে এয়া চাওক মন্দিৰটোৰ তলত মানুহবিলাকে ফটো উঠি আছে মানুহ চাওক মানুহবিলাক পকাহেন হৈ আছে চাওক সকলো মানুহ ধূপ চাকি জ্বলোৱাৰ কাৰণে লাইন পাতি আছে চাওক ভিতৰত চাকি জ্বলোৱাৰ কাৰণে ইমান লাইন পাতিব লগা হৈছে গাইছ চাওক আনাৰস কমলা টেঙা গাইছ গাইছ এয়া চাওক লৈ ল'লোঁ ধূপ ল'লোঁ কমলা টেঙা ল'লোঁ এয়া ছাতি গাইছ এতিয়া আমি এয়া চাওক প্ৰথমে ধূপ চাকি জ্বলাই আছে এয়া চাওক ধূপ চাকি কিমান মানুহৰ ভিৰ হৈছিল ইয়াত এই ভিৰ কমতহে আহি গ'লোঁ গাইছ মানে গাইছ ইয়াত সকলোৱে নিজৰ মনৰ সপোন পূৰণ কৰিবলৈ ইয়াত দুহিতা ৰুমাল বান্ধে এয়া চাওক বহুত আছে ৰুমাল আৰু দুহিতা গাইছ ইমানতে আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলে যদি ভিডিঅ'টো চাই ভাল লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব